ৰাইজৰ পৰা বিৰাট মানে সুন্দৰ সঁহাৰি পাইছোঁ। ৰাইজে বহুত মৰম আৰু আমাক আশীৰ্বাদ দিছে। যিমানখিনি গাঁৱত গৈছোঁ ন, এতিয়ালৈকে আমি নাহৰণি নম্বৰ 1 নম্বৰত গ'লোঁ, 2 নম্বৰ গ'লোঁ, এতিয়া শান্তিপুৰতো আহিছোঁ। ইয়াত ৰাইজে বহুত মৰম দিছে, গতিকে বহুত মানে ভাল লাগিছে যেন এইবাৰ আমি একদম বিপুল ভোটত পুৰা হায়েষ্ট অল আছামত হায়েষ্ট মাৰ্জিনত জয়যুক্ত হ'ম। ৰাইজে গতিকে মই য'ত গৈছোঁ ৰাইজে নিজৰ নিজৰ অভাৱ অভিযোগ আমাক জনাইছে। মই সকলো অভাৱ অভিযোগ লিখিতভাৱে লৈ গৈছোঁ আৰু যিমান পাৰে মই সেইখিনি পূৰণ কৰিবলৈ চেষ্টা কৰিম। আমাৰ বিধায়ক মহোদয়কো আমাৰ কেণ্ডিডেটজনকো মই অৱগত কৰিম আৰু ৰাইজৰ কাম কৰাটোৱে হৈছে আমাৰ কৰ্ম, গতিকে সেই আমি কৰি যামেই নিশ্চয়। ঠিক আছে, থেংক ইউ। ৰাইজৰ পৰা বিৰাট মানে সুন্দৰ সঁহাৰি পাইছোঁ। ৰাইজে বহুত মৰম আৰু আমাক আশীৰ্বাদ দিছে। যিমানখিনি গাঁৱত গৈছোঁ ন, এতিয়ালৈকে আমি নাহৰণি নম্বৰ 1 নম্বৰত গ'লোঁ, 2 নম্বৰ গ'লোঁ, এতিয়া শান্তিপুৰতো আহিছোঁ। ইয়াত ৰাইজে বহুত মৰম দিছে, গতিকে বহুত মানে ভাল লাগিছে যেন এইবাৰ আমি একদম বিপুল ভোটত পুৰা হায়েষ্ট অল আছামত হায়েষ্ট মাৰ্জিনত জয়যুক্ত হ'ম। ৰাইজে গতিকে মই য'ত গৈছোঁ ৰাইজে নিজৰ নিজৰ অভাৱ অভিযোগ আমাক জনাইছে। মই সকলো অভাৱ অভিযোগ লিখিতভাৱে লৈ গৈছোঁ আৰু যিমান পাৰে মই সেইখিনি পূৰণ কৰিবলৈ চেষ্টা কৰিম। আমাৰ বিধায়ক মহোদয়কো আমাৰ কেণ্ডিডেটজনকো মই অৱগত কৰিম আৰু ৰাইজৰ কাম কৰাটোৱে হৈছে আমাৰ কৰ্ম, গতিকে সেই আমি কৰি যামেই নিশ্চয়। ঠিক আছে, থেংক ইউ।